তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মানে এটা পূৰা তো মই ৰুমত থাকোঁ ন, চ' মানে আজি ৰুমৰ মানে কি কৰোঁ, কেনেকৈ থাকোঁ, খাম কেনেকৈ কি কৰোঁ, তো ডেইলি ভ্লগ আপলোড কৰিম। তো আপোনালোকে চাব, ৰেগুলাৰ এটা ভ্লগ আপলোড কৰিম কি কৰোঁ ডেইলি লাইফত। চ' অকলে থাকোঁ ন, অকলে কি কৰোঁ বা কেনেকৈ কৰোঁ। তো আজি মৰ্ণিং সোনকালে শুই উঠিছোঁ, শুই উঠি ভাবিছোঁ কি এতিয়া গা পা ধুই ল'লোঁ। তো ফ্ৰেছ হৈ লৈছোঁ, চোলা পিন্ধি লৈছোঁ, বগা চাৰ্ট পিন্ধি লৈছোঁ, মানে এতিয়া বগা চাৰ্ট পিন্ধি কৰি লৈছোঁ। তো এতিয়া ভাবিছোঁ ধূপ জ্বলাওঁ, আপোনাক দেখাওঁ ধূপ চুপ জ্বলাওঁ আৰু কিবা খাম, মানে বনাই কৰি খাম। তো এইবিলাকো দেখাম, কি বনাই খাওঁ মই এইবিলাকো দেখাম। তো এতিয়া ধূপ জ্বলাওঁ, তো চাই খাওঁ আপোনালোকে। তো ৰুমৰ পৰা মানে দোকান আহি গ'লোঁ, দোকান আহি মই গাখীৰ এটা লৈ ল'লোঁ, মানে গাখীৰ লৈ ল'লোঁ। তো এতিয়া ভাবিছোঁ খাবলৈ কাৰণে চানা তানা কিবা বিস্কুট চিস্কুটমান লৈ লওঁ। তো লৈ আপোনালোকক দেখাই আছোঁ। তো ৰুমলৈ যাম, বনাই কৰি দেখাম, খাই কৰি দেখাম আপোনালোকক কেনেকৈ কি কৰোঁ। চাই হওক কি ক'লোঁ মই এতিয়া। তো এইবিলাক লৈ লৈছোঁ, বস্তুবিলাক কি লৈছোঁ দেখাম ব্লগ আজি, সেইটোও দেখাই দিম আজি। কি লৈছোঁ এইবিলাকো দেখাই দিম। তো এইবিলাকো দেখাই দিম মই আজি ভাবিছোঁ। আৰু গাখীৰ বনাম, গাখীৰ বনাই কৰি খাম, গাখীৰ বনাই দেখাম। আজি ৱেডাৰটো মজা আছে। আজি কিমান 7 তাৰিখ, ছেপ্টেম্বৰৰ 7 তাৰিখ। বহুত মানে গৰম দি আছে, এইটো মাহত বহুত গৰম দিয়ে। এইকেইটা মাহত বেছি গৰমেই দিয়ে, গৰম বহুত লাগে। তো মানে বহুত অশান্তি লাগে, মানে থাকিব মন নাযায়। ৰুমত বহুত ফেন এখনে ন, ৰুমটোত অকল থাকোঁ যিহেতুকে ফেন এখনে ৰাখিম। তো বহুত গৰম মানে। কি লৈছিলোঁ মই দোকানত সেইবিলাক দেখাইছোঁ আপোনাক। চাওক, এইটো বিস্কুট এটা লৈছিলোঁ 10 টকীয়া চামথিং। এইটো গাখীৰ এটা ল'লোঁ, এই গাখীৰটো বনাই দেখাম। গাখীৰটো কেনেকৈ বনাওঁ তো দেখাই আছোঁ। গাখীৰটো গৰম কৰিব লাগিব, গাখীৰটো গৰম নোখোৱাকৈ এইটো নহ'ব, গাখীৰটো বেয়া হৈ যাবগৈ ন। গাখীৰটো গৰম কৰিব লাগিব, গাখীৰটো গৰম কৰিম। বিকালি চানা এটা লৈছোঁ 10 টকীয়া। তাৰপিছত ঘৰত মানে গা ধোৱা চাবোন আছিলে, মানে গা ধোৱা চাবোন এটা লৈ লৈছোঁ। তো ইমানে ল'লোঁ, ইমানে আনিলোঁগৈ দোকানৰ পৰা, মানে ইমানখিনি বস্তুৱে আনিছোঁ। তো এতিয়া বলক দেখাওঁগৈ মই গাখীৰ গৰম কৰোঁ বলক। তো গাখীৰ গৰম কৰাত লগাই দিলোঁ, মানে গাখীৰটো বহাই দিলোঁ গৰম কৰিবলৈ। তাৰপিছত এতিয়া গাখীৰটো গৰম হৈ আছে, তাৰপিছত গাখীৰটো গৰম হয়, তাৰপিছত চানা তানাৰ লগত খাম, মানে পূৰা খাই বৈ। তাৰপিছত কি কৰিম, তাৰপিছত কাপোৰ চাপোৰ ধুম চাগে, নহ'লে কিতাপ চিতাপ অলপ পঢ়ি কৰি শুই দি তাৰপিছত ভাত চাত খাম, খাই বৈ আকৌ এনেকৈ মানে দিনটো কেনেকৈ কি কৰোঁ, মানে এনেকৈ থাকিম, কি কৰিম। তো দেখাই আছোঁ, মানে এনেকৈ চাই থাকক আপোনালোকে। ভাল লাগিব মানে। তো মই বগাতে বহি লৈছোঁ, মানে গৰীব মানুহ মানে মিডল ক্লাছৰ ফেমিলি নহয়, ল' ক্লাছে বুলি ক'ব লাগিব। তো ইমান ধনিব লাও নহয়, পইচা পাতি ইমান নাই মানে আমাৰ ওচৰত। তো যেনে তেনে চলি আছোঁ আৰু। তো মানে এইবিলাক চাওক গাখীৰটো। তো গাইছ এতিয়া সন্ধিয়া হৈ গ'ল, মানে সন্ধিয়া সময় হৈ গ'ল। তো গাখীৰটো গৰম কৰি খালোঁ, কিন্তু ভিডিঅ' চিডিঅ' নাই গৰম কৰিলোঁ। তো এতিয়া সন্ধিয়া হৈ গ'ল। তো এতিয়া মই ওলাই আহিছোঁ, মানে আজি সূৰ্যগ্ৰহণ, মানে চন্দ্ৰগ্ৰহণ আছে, চন্দ্ৰগ্ৰহণো আছে। চন্দ্ৰগ্ৰহণটো মানে 9টা বজাব লাগিব বুলি কৈছে আজি 7 ছেপ্টেম্বৰ। চন্দ্ৰগ্ৰহণ 9টা বজাব লাগিব বুলি কৈছে। তো অকণমান বাহিৰলৈ আহিছোঁ। মই দিনডাল ৰুমতে থাকোঁ, শুলোঁ আজি দিনডাল। এনেকৈ শুই কৰোঁতে গ'লগৈ, ভিডিঅ' কৰা নহ'ল। খোৱা বোৱা কৰিলোঁ, বাট ভিডিঅ' চিডিঅ' নকৰিলোঁ। তো এতিয়া গৈ আছোঁ। তো চন্দ্ৰটো আপোনালোকক লুকটো দেখাই দি আছোঁ, ৰ'ব চাব, মজা আছে আজি ভিডিঅ'টো।